গতিকে আমি যিটো আমাৰ মেডিকেলৰ পৰা দিব লাগে এণ্টি এপিলেপ্টিক ড্ৰাগছ সেইটো আমি লোডিং ড'জ এটা দিলোঁ। দিয়াৰ পিছত দেখিছোঁ এতিয়া আমাৰ ইয়াত থকা তেখেতৰ 1 hour মান হৈ গ'ল মিনিমাম। এতিয়া তেখেতে কথা চথা পাতিছে আৰু জিভা চিভা দেখাইছে, নিজৰ নাম চাম কৈছে আৰু তেখেতে কৈছে ভোকো লাগিছে, অলপ দেৰি পিছত মই কিবা এটা খাম তেনেকৈ কৈছে। এতিয়া তেখেত ইতিমধ্যে ডাক্তৰে শুনালেই জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে শেহতীয়া আপডেট যে জুবিন গাৰ্গ ডাঙৰীয়া যথেষ্ট এতিয়া অকণমান আৰাম পাইছে বুলি জানিব পৰা গৈছে। আৰু এক পক্ষৰ পৰা জানিব পৰা গৈছে জুবিন গাৰ্গ ডাঙৰীয়া উন্নত চিকিৎসাৰ বাবে গুৱাহাটী নাইবাৰ দিল্লীলৈ ৰাওনা হ'ব পাৰে। ডাক্তৰে জনোৱা অনুসৰি ডিহাইড্ৰেশ্যনত ভুগিছে জুবিন গাৰ্গ ডাঙৰীয়া আৰু যোৱাকালি সন্ধিয়াখিনি সময়ত বাথৰুমতে পিছলি পৰিছিল আৰু 5টাকৈ মূৰত চিলনি পৰিছিল বুলি জানিব পৰা গৈছে। আশা কৰিছোঁ জুবিন গাৰ্গ ডাঙৰীয়া অতি সোনকালে সুস্থ হৈ উঠক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে অতি সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজলৈ ঘূৰি আহক জুবিন গাৰ্গ ডাঙৰীয়া। ধন্যবাদ। জয় অসম। চিকিৎসকৰ লগত কথা মোৰ বহুত সময় হ'ল কথা পতা। তেওঁ তেতিয়া লাহে লাহে ৰিকভাৰ কৰিছিলে, মোৰ লগত কথাও পাতিছিলে। তেতিয়া মই ভিডিঅ' কল কৰিছিলোঁ, কিন্তু তেতিয়া তেওঁ কনফিউজনত আছিলে অলপ। এতিয়া চাওঁ মই ষ্টেবল আছে, কিন্তু বাকীখিনিতো গোটেই পেৰামিটাৰ্ছখিনি চালে গম পাম। মাত বোল কৰিছে, কিন্তু কনফিউজনত আছে, অলপ কনফিউজড ষ্টেটত আছে। ইমানখিনি প্ৰয়োজন নহ'ব চাগে, এতিয়া সিমানখিনিলৈকে চাগে হোৱা নাই। চাই লওঁ এতিয়া চিকিৎসকে কি কয়। তাৰ পৰাতো তেওঁলোকে পঠিয়াইছে ইয়ালৈ। এতিয়া ইয়াত চাই লওঁ, ইয়াত আৰু বাকীখিনি পৰীক্ষা নিৰীক্ষা হৈ লওক, আপোনালোকক জনাম।